ঐ ক'ত যোৱা? খুৰীহঁতৰ ঘৰৰ পৰা আহোঁ। মই তোমাক ভাল পাওঁ ঐ। কিয় ভাল পোৱা? কি কাৰণত ভাল পোৱা? ভাল পোৱাৰ কাৰণ নাথাকে নহয়, বেয়া পোৱাৰহে কাৰণ থাকে। মোক কি দেখি ভাল পালা? ধুনীয়া দেখি ভাল পালে তাতকৈ টাইম পাছ, আৰু জানি শুনি যদি ভাল পোৱা যায় তাতকৈ বিজনেছ। মই ভাল নাপাওঁ, ঘৰত যাওঁ মই। নিহা ৰ'বা না, ৰ'বাচোন, ৰ'বা না। কোৱা, আৰু কি ক'ব আছে? তুমি মোক বিশ্বাস কৰা না, মই তোমাক বহুত ভাল পাওঁ, সঁচাকৈ কৈছোঁ। এই দুনিয়াখনত ইমান ছোৱালী আছে, তুমি মোকহে কিয় ভাল পালা? এই দুনিয়াখনত বহুত ছোৱালী আছে, মই পচন্দ কৰা ছোৱালীজনী তুমি কিয় হ'লা? মই তেনেকৈ কৈছোঁ নেকি, তুমি যে মোক এনেকৈ সুধিছা? ঠিক আছে বাৰু, তোমাৰ কথাটো মই অলপ ভাবি চাম। ঠিক আছে বাৰু। পিছে তুমি এতিয়া খুৰীহঁতৰ ঘৰত নোযোৱা আৰু নেকি? যাম বুলি ভাবিছিলোঁ, তুমি যিহে কথা কৈ দিলা, মই ভাবিব লগা হৈ গ'লোঁ। এতিয়া নাযাওঁ আৰু। তোমাক মই এজন বহুত ভাল বন্ধু বুলি ভাবিছিলোঁ। তুমি যে এনেকৈ ভাবি আছা মই গমেই পোৱা নাছিলোঁ। ঠিক আছে বাৰু, তোমাৰ কথাটো মই ভাবি চাম, ভাবি পেলাই তোমাক কথাটো উত্তৰ দিম। মই এতিয়া যাওঁ। যোৱা। ময়ো যাওঁ ঘৰলৈ।